खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी आरो बे समाव बिपिएफनि सासे गोख्रों दैदेनगिरि थामहिनबा बिपिएफनि एमएलए दुर्गा दास बर' बिथांनि सायाव भेरगाव जिल्ला इउपिपिएल लाइमोन गांखंनि लेङाइ आफादगिरि सन्जय दास बिथाङा गोख्रों अजद दैखांनानै बाथ्रा बुंथिदों। दुर्गा दास बर' बिथाङा टेन्डार गावाब्ला मालाब्लाबो फिथा हाया आरो दुर्गा दास बर' बिथाङा बिसायख'थिनि सिगां मालाब्लाबो राजखान्थि गेलेग्रोआ। बे बाथ्राखौ अजद दैखांनानै गोबां माने बाथ्रानि गेजेरजों अजद दैखांनानै बाथ्रा बुंथिदों सन्जय दास बिथाङा। सन्जय दास बिथाङा फोरमायदों दि एबा अजद दैखांदों दि दुर्गा दास बर' बिथाङा खोथा होनाय बायदि जेबो खामानि मावफुङाखै आरो फैबाय थानाय जा विधानसभा बिसायख'थियाव बेयाव रायजो राजाफ्रा बेखौ गोख्रों फिनजाथाय होगोन होननानै एबा नेनानै दं होननानै बाथ्रा बुंथिदों सन्जय दास बिथाङा। दानिया फैदो बिदिब्ला एमएलए दुर्गा दास बर' बिथांनि सायाव भेरगाव जिल्ला इउपिपिएल लाइमोन गांखंनि लेङाइ आफादगिरि सन्जय दास बिथाङा एमएलए दुर्गा दास बर' बिथांनि सायाव माबायदि बाथ्रा बुंथिना अजद दैखांदों बिथांनिफ्राय जों आबुङै खोनासंदोना लादोनि। বিপিএফৰ এমএলএ দুৰ্গা দাস বড়ো ডাঙৰীয়াই আগতীয়াকৈ কেতিয়াও ৰাজনীতি নকৰে। টেণ্ডাৰ নোহোৱাকৈ তেখেতে কেতিয়াও ফিতা নাকাটে। 2 মাহৰ ভিতৰত ৰাস্তা বনাই দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়া টুপি পিন্ধা হোৱা বিধায়কহে দুৰ্গা দাস বড়ো ডাঙৰীয়া। আমি 2-2.5 মাহৰ ভিতৰত এই নেমপ্লেটটো আপোনালোকে দেখা পাইছে। এইখন নেমপ্লেট দুৰ্গা দাস বড়ো ডাঙৰীয়াই টংলা চহৰৰ মাজমজিয়াত 2025 চনৰ আগষ্ট মাহৰ 21 তাৰিখে তেখেতে ইনগ্ৰেশ্যন কৰি ফালে ৰাইজক তেখেতে টুপি পিন্ধাই থৈ গৈছে। তেখেতে কৈছিল টুকুনকাটাৰ পৰা পানাৰীলৈকে পথটো তেখেতে নিৰ্মাণ কৰি দিব বুলি। কিন্তু দুৰ্ভাগ্যৰ কথা আজি 6 মাহ পাৰ হৈ যাবলৈ গৈ আছে, আজিলৈকে এই ৰাস্তাৰ কাম আৰম্ভ হোৱা নাই। আৰু তেওঁৰ নিচিনা বিধায়কে কয় মই ৰাজনীতি কৰাৰ কাৰণে ফিতা কাটি নফুৰো বুলি। আচলতে লাজ নাই তেওঁলোকৰ, নীলাজ বিধায়ক এইবিলাক। এই ৰাস্তা ইনগ্ৰেশ্যন কৰাৰ লগতে তেওঁ ঘোষণা কৰিছিল যে টংলাত এচিডিচি অফিচ তেওঁ বনাই দিম বুলি। এচিডিচি অফিচৰ কথা বাদ দিয়ক, কিন্তু বৰ্তমান তেওঁৰে অফিচ বন্ধ হ'বলৈ গৈ আছে আৰু 1.5-2 মাহ আছে। নতুন অফিচ তেওঁ ক'ত খুলিব তাৰ কাৰণে জাগা বিচাৰি পোৱা নাই। টংলাতে খুলিব নে ভেৰগাঁৱতে খুলিব তাৰ কাৰণে তেখেতৰ বৰ্তমান হাহাকাৰ লাগিছে। শিক্ষাৰ নগৰ টংলাখন এই ৰাস্তাৰ কাৰণে সাধাৰণ ৰাইজে কিমান হেৰাশাস্তি খাই আছে, ইমান ধূলি হয় আচৰিত। সমাগত যেহেতু মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাই আছে, বাচ্চাবিলাক স্কুলত যাব নোৱাৰে ধূলাৰ কাৰণে। সঘনাই দেখা পাই আছোঁ এই ৰাস্তাখনৰ কাৰণে সদায় মানুহবিলাকে জনপ্ৰতিনিধিবিলাকক কিমান অনুৰোধ জনাই আছে, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আজিলৈকে ৰাস্তাখন তেওঁলোকে বনাই দিব পৰা নাই। কিন্তু বিশ্বজিৎ দোমেনী ডাঙৰীয়াক টংলাবাসী ৰাইজে 100ৰ ভিতৰত 80% ভোট প্ৰদান কৰি পেলাই তেখেতক বিধায়ক বনাইছিলে আৰু তেখেতৰ নিৰ্বাচনী কাৰ্যালয়খন টংলাতে আছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা আজি বিধায়ক হোৱাৰ পিছত তেখেতে টংলাবাসী ৰাইজক গোল খুৱাই দিলে। বৰ্তমান ৰাইজে তেখেতক GPS লগালেও বিচাৰি নাপাব, কাৰণ তেখেতে টংলা সমষ্টিৰ পৰা এতিয়া ফালৰি কাটিছে। আন সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে তেখেতে ৰণকৌশল তৈরি কৰি আছে। দুখটো আমাৰ নিজৰে, কাৰণ আমিয়ে খাল কাটি ফালে কুমিৰ আনিলোঁ। কাৰণ আগতো আমি 4টা টাৰ্মছ কমলী বাইদেউক জিকাই ফালে আমি গোল খাইছোঁ। এইবাৰ বিশ্বজিৎ দোমেনী ডাঙৰীয়াকো আমি জিকাই ফালে গোল খালোঁ। যিয়ে নহওক এইবাৰ ডিলিমিটেশ্যনৰ পিছত নতুনকৈ যিহেতু আমি টংলা বিধানসভা সমষ্টি পাইছোঁ আৰু এইবাৰ বিধানসভা সমষ্টিত যদি ইপিপিএলে প্ৰাৰ্থিত্ব দিয়ে, মোৰ অনুৰোধ সকলোলৈ আপোনালোকে এবাৰৰ কাৰণে ইপিপিএলৰ প্ৰাৰ্থীক আপোনালোকে বিপুল ভোটে বিজয়ী কৰাই আনিব লাগে আৰু এবাৰ তেখেতক দেখিব লাগে যে তেখেতে ৰাইজৰ হৈ কাম কৰে কি নকৰে। এই সুযোগটো আপোনালোকে দিব বুলি মই আশাবাদী। তাৰ কাৰণে সকলো ৰাইজক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।